হেল্ল' এভৰিৱান, কি খবৰ? আজি মই এটা পুৰণি ভিডিঅ' লৈ আহিছোঁ। আগতে মই কৰিছিলোঁ এইবোৰ কাম, তো তাৰে এটা ভিডিঅ' মই পালোঁ। আচলতে মোৰ পুৰণা মোবাইলটো বেয়া হৈছিলে, তাতে আছিলে এইবিলাক ভিডিঅ'। কালি মোবাইলটো ভাল কৰিলোঁ, কৰি পেলাই মানে ভিডিঅ'বিলাক উলিয়াই ল'লোঁ আৰু তাকে আজি দেখুৱাবলৈ আপোনালোকক লৈছোঁ। তো আগতে এইবিলাক কাম কৰি মই বহুত ভাল পাইছিলোঁ, সেইকাৰণে এতিয়াও ভাল পাব পাৰোঁ, কিন্তু এতিয়া সময়ৰ অভাৱৰ কাৰণে কৰা নহয় কামবোৰ। তো এইটো মই ইউটিউবত চাই পেলাই বনাব শিকিছিলোঁ। নিজৰ আইডিয়াও আছে বাৰু তাৰ লগত। তো এনেকৈ বনাব শিকিছিলোঁ। কষ্ট হয় বহুত, কাৰণ হাত ফুটি যায়, হাতৰ আঙুলিবোৰ ফুটি যায়। বেজি কাৰণে চিলাওঁতে মানে আঙুলিবোৰ ফুটি যায়, একদম মানে টাইট কৰি চিলাব লাগে ন। তথাপিতো মানে কৰি ভাল পোৱা কামবোৰ কৰোঁ যেনেকৈ হ'লেও। আৰু এটা ফ্লাৱাৰ বনোৱাৰ কাৰণে মই সৰু কিছুমান এনেকৈ ফ্লাৱাৰ বনাই লৈছিলোঁ। তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ল'লোঁ। তো আগতে আপোনালোকে পাইছে চাগে, মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' হওক বা মোৰ ফেচবুক প্ৰফাইলতো পাইছে চাগে। তো তাকে পাই পেলাই বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ। কেনেকুৱা পালে জনাব শেষৰ ভিডিঅ'টো। মই মাজতে অকণমান কাট খাই গৈছিলে, সেইখিনি মই চৰি সেইখিনিৰ কাৰণে, কাৰণ পুৰণা হয় ন ভিডিঅ'টো। আগতে কিবা বনাইছিলোঁ নাজানো, কালি পাই পেলাই আপোনালোকক দেখুৱাই দিওঁ। আৰু ফাইনেল লুক কেনেকুৱা লাগিছে জনাব।